Hello everyone, সকলোকে পোনপ্ৰথমবাৰ মোৰ YouTube চেনেল পল্লৱীলৈ স্বাগতম জনাইছো। আজি আপোনালোকক মই গোল্ডেন টেম্পল দেখাবলৈ লৈ গৈ আছো। বলকচোন তেনেহলে আমি ভিডিঅটো চাওঁ, আৰম্ভ কৰো। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰ খামটি গাঁৱত এই গোল্ডেন টেম্পলটো অৱস্থিত। ইয়াত পেগুটা দানোৎসৱ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটো খামটি লোকসকলৰ ধৰ্মীয় এটা পৰম্পৰা উৎসৱ। এই পেগুটা শব্দটোৰ অৰ্থ হ'ল বৌদ্ধ মূৰ্তি। এই বৰপথাৰৰ খামটি গাঁৱৰ নিবাসী ডাক্তৰ মানচেং লংটেনে 50 লাখ টকা ব্যয় কৰি এই বৌদ্ধ বিহাৰটো নিৰ্মাণ কৰিছিল। ইয়াত বিভিন্ন জাতিৰ ধৰ্মীয় লোক এই বৌদ্ধ বিহাৰটো চাবলৈ আহে। ইয়াতে এফালে গছ এজোপাৰ তলত এটা বৌদ্ধ মূৰ্তি নিৰ্মাণ কৰি থোৱা হৈছে। এইটো চক এই গোল্ডেন টেম্পলটো চাবলৈ আপোনালোকো আহিবচোন। মোৰ চাই খুবেই ভাল লাগিছে। মানে ওচৰৰ মানুহখিনিয়ে জানে ইয়াত গোল্ডেন টেম্পলটো আছে বুলি, কিন্তু বহুতো লোকে নাজানে ইয়াত যে এটা গোল্ডেন টেম্পল আছে। আপোনালোকে আহিবচোন চাবলৈ, চাই বহুতেই ভাল লাগিব। আপোনালোক নিশ্চয় এবাৰ চাবলৈ আহিব। এইটো চাওক, এইটো বন্ধ কৰি থৈছে গেটটো। ইয়াতে বৌদ্ধদেৱৰ মূৰ্তি আছে, এটা প্ৰাৰ্থনা কৰা হয়। ধূপ চাকি লগাই মানুহে প্ৰাৰ্থনা কৰে। ইয়াত বৌদ্ধদেৱৰ মূৰ্তি আছে। বৰ্তমান এইটো বন্ধ কৰি থৈছে কিবা কাৰণত, খুলি দিব। কিন্তু এয়া চাওক, মই গিলখনৰ ফাকে আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ। চাওকচোন কি ধুনীয়া এটা সুন্দৰ বৌদ্ধদেৱৰ মূৰ্তি আছে। চাওকচোন, ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? আপোনালোকৰ মতামতবোৰ জনাবচোন মোক।